আজিৰ ৰচনাৰ বিষয় হৈছে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা। ভাৰতক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গণতন্ত্ৰ হিচাপে গণ্য কৰা হয় আৰু বৰ্তমান ভাৰতে বিশ্বৰ সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দেশ হিচাপে চীনকো চেৰ পেলাইছে। সকলোৰে বাবে শিক্ষা আৰু লিংগ সমতা নিশ্চিত কৰাৰ জৰিয়তেহে সম্ভৱ হোৱা ই এটা কৃতিত্ব। নাৰী শিক্ষাৰ প্ৰসাৰ আৰু নাৰীৰ সাক্ষৰতা নিশ্চিত কৰাটোৱেই হৈছে ভাৰতৰ সফলতাৰ আঁৰৰ প্ৰধান কাৰক। পৰিসংখ্যাই প্ৰকাশ কৰিছে যে বিগত কেইটামান দশকত উন্নয়ন আৰু নাৰী শিক্ষাৰ অভূতপূৰ্ব বৃদ্ধিৰ সম্বন্ধে ভাৰতে ইয়াৰ অৰ্থনীতিৰ অংশ হৈ পৰাৰ লগে লগে আগতে কেতিয়াও দেখা নোপোৱা আৰ্থ-সামাজিক বিকাশৰ দিশত দ্ৰুতগতিত আগবঢ়া দেখা গৈছে। বৰ্তমান বিভিন্ন মাধ্যমৰ যোগেদি নাৰী শিক্ষাৰ উন্নতি আৰু সবলীকৰণ হৈছে। ভাৰতত নাৰী শিক্ষাৰ বৰ্তমানৰ অৱস্থা। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ৰাষ্ট্ৰীয় নাৰীৰ সাক্ষৰতাৰ হাৰ কম আছিল, 8.6%। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ নাৰী সাক্ষৰতাৰ হাৰ 1951 চনত 8.6 পৰা 64.63% বৃদ্ধি পাইছে। যদিও নাৰীৰ সাক্ষৰতাৰ হাৰৰ এই বৃদ্ধি উৎসাহজনক আৰু আশাব্যঞ্জকও, দুৰ্ভাগ্যজনকভাৱে ইয়াৰ এটা বিপৰীত দিশও আছে। ভাৰতৰ বৰ্তমান নাৰী সাক্ষৰতাৰ হাৰ পুৰুষৰ সাক্ষৰতাৰ হাৰতকৈ পিছ পৰি আছে। নাৰীৰ 65.6% আৰু পুৰুষৰ 81.3%। ভাৰতৰ নাৰী শিক্ষাৰ হাৰ 65.6%, বিশ্বৰ গড় 79.7%তকৈ যথেষ্ট কম। গ্ৰাম্য অঞ্চলত পৰিস্থিতি অধিক সংকটজনক, য'ত ল'ৰাৰ তুলনাত কম সংখ্যক ছোৱালীয়ে বিদ্যালয়লৈ যায় আৰু বিদ্যালয়লৈ যায় যদিও পৰিস্থিতিৰ ৰোষত পৰি আধাতে পঢ়া এৰি ঘৰৰ কামত নিয়োজিত হ'বলগীয়া হয়। পৰিসংখ্যাই এইটো প্ৰকাশ কৰিছে যে ভাৰতত এতিয়াও প্ৰায় 145 মিলিয়ন নাৰী আছে যিয়ে পঢ়িব বা লিখিব নোৱাৰে। নাৰী শিক্ষা পিছ পৰি থকাৰ মূলতে হ'ল পিতৃতান্ত্ৰিক সমাজ। যদিও চহৰ অঞ্চলত পৰিস্থিতি বেলেগ, য'ত নাৰীসকল অধিক শিক্ষিত আৰু নিয়োজিত। ভাৰতীয় জনসংখ্যাৰ 70% গঠন কৰা গ্ৰাম্য অঞ্চলসমূহ এতিয়াও লিংগ সমতাৰ ক্ষেত্ৰত পিছ পৰি আছে আৰু ইয়াৰ মূলতে হ'ল পিতৃতান্ত্ৰিক সমাজ। লিংগ বৈষম্য। যি সময়ত আমি উন্নয়ন দেশ গঢ়িবলৈ দ্ৰুতগতিত আগবাঢ়িছোঁ, সেই একেই সময়তে আজিও আমাৰ সমাজত লিংগ বৈষম্যই অবাস্তৱিকতাৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। আনকি শিক্ষিত আৰু কৰ্মৰত চহৰৰ নাৰীসকলো লিংগ পক্ষপাতিত্বৰ অভিজ্ঞতাৰ পৰা আঁতৰত নহয়। গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ কথা নকওঁৱেই। মহিলাৰ বিৰুদ্ধে অপৰাধ। ভাৰতৰ নাৰীসকল পুৰুষতকৈ বহু বেছি হিংসা আৰু ভাবুকিৰ সন্মুখীন হ'বলগীয়া হয়। ভাৰতীয় সমাজত এতিয়াও নাৰীৰ বিৰুদ্ধে বহুতো অপৰাধ প্ৰচলিত। যৌতুক, ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আদি আৰু এনে ঘটনাই নাৰীসকলক ঘৰৰ পৰা ওলাই আহি স্কুল বা আনকি কাৰ্যালয়তো প্ৰৱেশ কৰাত বাধাৰ সন্মুখীন কৰে। নিৰাপত্তাৰ অভাৱ। দেশৰ আটাইতকৈ নিৰাপদ চহৰতো কাম কৰা নাৰীসকলৰ গভীৰ নিশাৰ সময়ত অকলে কাম কৰা সম্ভৱ হৈ নুঠে। একমাত্ৰ সাহসৰ অভাৱত এনে কিছুমান ঘটনাৰ বাবেও ছোৱালীবোৰে বিদ্যালয় ত্যাগ কৰিবলগীয়া হয়। এগৰাকী ছোৱালী বিদ্যালয়লৈ নিৰাপদে যাবলৈ নিশ্চিত কৰাটো চৰকাৰ আৰু সমাজৰ দায়িত্ব। ভাৰতত নাৰী শিক্ষাৰ সুবিধা। ভাৰতৰ নাৰী শিক্ষাৰ সুবিধাসমূহৰ চমু বিৱৰণ দিয়া হ'ল। সামাজিক উন্নয়ন। নাৰীক শিক্ষিত কৰাটোৱে ভাৰতীয় সমাজৰ বহু সামাজিক নিকৃষ্টতা দূৰ কৰাৰ চাবিকাঠি হ'ব পাৰে। যৌতুক ব্যৱস্থা।
ছোৱালী সন্তান হত্যা আৰু কৰ্মক্ষেত্ৰত হাৰাশাস্তি পৰিঘটনাসমূহ দূৰ কৰিব পাৰিলেহে সামাজিক উন্নয়ন হোৱা বুলিব পাৰি। এগৰাকী শিক্ষিত নাৰীয়ে ভৱিষ্যত প্ৰজন্মক সলনি কৰিব পৰা ক্ষমতা থাকে। অৰ্থনৈতিক উন্নয়ন। নাৰীসকলক শিক্ষিত কৰিলে নিশ্চিতভাৱে জাতিটোৰ অৰ্থনৈতিক উন্নয়ন হ'ব, কাৰণ অধিক সংখ্যক নাৰীয়ে কৰ্মশক্তিত যোগদান কৰে। উচ্চ জীৱন ধাৰণৰ মানদণ্ড। এগৰাকী শিক্ষিত নাৰীয়ে নিজৰ পৰিয়াল আৰু আত্মীয়ৰ প্ৰয়োজনীয়তাৰ বাবে আৰ্থিক অৱদান আগবঢ়াব লাগে। দুজন উপাৰ্জনকাৰী পিতৃ-মাতৃয়ে শিশুসকলৰ বাবে উন্নত মান বৃদ্ধিৰ সম্ভাৱনাৰ লগতে পৰিয়ালৰ উন্নত জীৱন ধাৰণৰ মানদণ্ড প্ৰদান কৰে। সামাজিক স্বীকৃতি। এগৰাকী শিক্ষিত নাৰীয়ে পৰিয়ালটোৰ বাবে উপাৰ্জন কৰাৰ লগতে সমাজ এখনো উপযুক্তভাৱে পৰিচালনা কৰিব পৰা ক্ষমতা থাকে আৰু ইয়াক লৈ সমগ্ৰ নাৰী জাতি গৌৰৱান্বিত বোধ কৰে। স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উন্নতি। এগৰাকী শিক্ষিত নাৰীয়ে নিজৰ পৰিয়ালৰ স্বাস্থ্যজনিত বিপদ বিঘিনি কাৰণসমূহ সহজেই চিনাক্ত কৰিব পাৰে আৰু ইয়াৰ সৈতে মোকাবিলা কৰিব জানে। নাৰীয়ে নিজৰ সন্তানক খোৱা বোৱা, লালন পালন, ভাল বেয়া, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা সহজে আয়ত্ব কৰি ঘৰখন সুচাৰুৰূপে চলাই নিয়ে। শিক্ষিত নাৰী এগৰাকী যাদুকৰী লাখুটিৰ দৰে, যিয়ে সমৃদ্ধি, স্বাস্থ্য আৰু গৌৰৱ কঢ়িয়াই আনে। আমি মাত্ৰ নাৰীৰ সম্ভাৱনাময় ক্ষেত্ৰখন মুকলি কৰি দিব লাগিব আৰু যাদুকৰী পৰিঘটনাসমূহ চাব লাগিব। ভাৰতত মহিলা শিক্ষাৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰা কাৰকসমূহ মূলতঃ সমাজৰ, আৰু আমি সেই কাৰকসমূহ চিনাক্ত কৰি সেইবোৰ নিৰ্মূল কৰাটো প্ৰয়োজন, যদিহে আমি আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যত উপনীত হ'ব বিচাৰোঁ।